হেল্ল' গুড মৰ্ণিং সকলোকে বনিতা গগৈ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, অলপমান শ্বৰ্টকৈ কৰি ৰাখিলোঁ। এয়া দেখিছেনে বৰ ধুনীয়া ৰঙা ৰঙা জলকীয়া, আৰু জলকীয়া কেইটা বহু ভালেখিনিও জ্বলা আছে। মানুহটোৱে মোৰ জলকীয়া আচাৰ খাই খুবেই ভাল পায়, ভাবিলোঁ কেইটামান আছে যেতিয়া জলকীয়া আচাৰ বনাই থৈ দিওঁ। কিন্তু সিদিনাখনৰ পৰাই ৰ'দেই নিদিয়া হ'ল। এতিয়া মই জলকীয়াকেইটা ধুই মেলি লৈ সৰু সৰুকৈ পিচ পিচ কৰি কাটি লৈছোঁ, তেতিয়াই ভালদৰে তেলখিনি সোমাই ল'ব। এই জলকীয়াকেইটা হৈছে মই ভৈৰৱকুণ্ড যাওঁতে সিদিনাখন ছপন গাঁৱৰ পৰা বজাৰ কৰিছিলোঁ, তেতিয়া জলকীয়াকেইটা লৈ আহিছিলোঁ। তাত বহুত পকা জলকীয়া আছিলে, সেইকাৰণে ভাবিলোঁ আচাৰ কৰি থৈ দিওঁ। এতিয়া অলপমান এপোৱামান হ'ব জলকীয়া, বেছি নহ'ব ইমান। যিয়ে নহওক আমাক ইমান বেছি জলকীয়া নালাগে, মানুহটোৱে অকল খায়, সেইটো কাৰণে মই সৰু সৰু পিচ কৰি কাটি লৈ ল'লোঁ। এতিয়া ৰ'দত শুকাব দিম। এইখিনি জলকীয়া মই যিদিনাখন কৰিছিলোঁ সেইদিনাখন অলপ ৰ'দ আছিলে বাৰু। এতিয়া মই কাঁহী এখনত জলকীয়াখিনি কাটি লৈ ল'লোঁ। লৈ এতিয়া এইখিনি মই ৰ'দত দিম 1-2 ঘণ্টামান। এইফালে মই কেৰাহীত তেল গৰম কৰি থৈ দিছোঁ অলৰেডি। তাৰপিছত মই পান এখনত তাৱাখনত ৰঙা বেহল ল'লোঁ, ৰঙা সৰিয়হ, তাৰপিছত বগা সৰিয়হ ল'ম। মোৰ জোখ অনুযায়ী ল'লোঁ, কাৰণ জলকীয়াটো মই ইমান জোখটো নাপালোঁ, মোৰ এপোৱামান হ'ব, বেছি মছলা নিদিওঁ, ইমান তিতা লাগি যাব। তাৰপিছত মই মিঠি গুটি ল'লোঁ, আৰু এই গোটেইখিনি লৈ মই ভাজি লওঁ। ইয়াত মই ধনিয়া গুটি আৰু পান মছলা লাগিছিলে, কিন্তু এই দুটা বস্তু মোৰ তাত নাই, এই দুটা বস্তু মই এভইড কৰিলোঁ। তাৰপিছত এই গোটেইখিনি ভাজি হোৱাৰ পিছত, বেছি ভাজিব নালাগে, বেছি ভাজিলে তিতা লাগি যাব। অলপমান এনেই কম ভলিউম দি কম জুইত মই ভাজি আছোঁ। এতিয়া মোৰ এইখিনি ভাজি হৈ গ'ল। তাৰপিছত এতিয়া মই মিক্সিৰ বাতিটোত লৈ ল'লোঁ। এইখিনি মই এতিয়া পিচি ল'ম। তাৰপিছত মই এইটো এটা গ্লাছৰ বাতি আছিলে, এইটোত মই জলকীয়াখিনি লৈ মছলাখিনিও তাত দি দিম। এতিয়া মোৰ জোখ অনুযায়ী হালধি অলপমান দিলোঁ, নিমখ দিম 1 চামুচ to 1.5 চামুচ জোখ অনুযায়ী। ধনিয়া গুড়ি অলপমান দিলোঁ, কাৰণ ধনিয়া গুটি নাই কাৰণে ধনিয়া গুড়ি অলপমান দিলোঁ, ধনিয়া পাউডাৰ। এতিয়া মই পাঁচফোৰণ দুফুটামান তাত দি দিলোঁ। এইফালে ভিনেগাৰ দিম মই 2 চামুচ। ভৰ্তিকৈ দিলে 2 চামুচে হ'লে হয়, তথাপিতো আৰু অকণমান দি এতিয়া মই লৰাই দিম। যিখিনি মই তেল গৰম কৰি থৈছিলোঁ সেইখিনি মই এতিয়া ইয়াত দি দিম। লৰোৱা হোৱাৰ পিছত তেলখিনি অলপ গৰম থাকোঁতে দিলে কি হয়, মছলাখিনিও ভাজি হৈ যায়। সেইকাৰণে মই এতিয়া তেলখিনি অলপ গৰম থাকোঁতে দিছোঁ। দেখিছেনে এটা মানে হেৰি হৈ আহিছে, উতল অহাৰ নিচিনা হৈছে। এইফালে মই এইখিনি লৰাই দিম, কিন্তু যিদিনাখন বনালোঁ সেইদিনাখনৰ পিছদিনাখনৰ পৰা বতৰটো বেয়া, ৰ'দত দিব পৰা নাই। এতিয়া এইখিনি মই ভালেখিনি দিনো ৰ'দত দিব লাগিব, ৰ'দত দিলে খাব ভাল হ'ব। এতিয়া এইফালে মোৰ আচাৰ ৰেডি হৈ